নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে অসমৰ বিত্তমন্ত্ৰী তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অৰুণোদয় আঁচনিৰ বিষয়ে বহুকেইটা নতুন ঘোষণা কৰিছে। ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ ঘোষণা আছে প্ৰতি মাহে ৩০০০ টকাকৈ দিব যে সেই ঘোষণাটো। তো মোক ইয়াতে বহুতে কমেণ্ট কৰি সুধিছিলে যে ৩০০০ টকা কেতিয়াৰ পৰা পাব, নতুনকৈ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু বহুতো কমেণ্ট কৰিছে। তো মই আপোনালোকৰ এই কমেণ্টসমূহৰ উত্তৰ দিব বিচাৰিম। তো ইয়াৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ যদি ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি লগতে এটা লাইক কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো সপ্তাহত আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ কমেণ্ট কৰিছিলে, সেই কমেণ্টসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি কিবা ভুল হয় ক্ষমা কৰি দিব। তেন্তে বলক এইটো সপ্তাহৰ প্ৰথম কমেণ্টটো চাওঁ। তো আপোনালোকক কৈ থওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি চোৱা। আপোনালোকৰ কমেণ্টটো পঢ়া শেষ হ'লে আপোনালোকৰ যি কমেণ্টৰ উত্তৰ আছে মই সকলোখিনি জনাই দিম। চ' প্ৰথমটো কমেণ্ট দিছে মৃদু শৰ্মাই ৮৩০ টকা সোমাইছে। তো তেওঁৰ থাৰ্ড ইনষ্টলমেণ্টৰ টকাটো সোমাইছে, জনাইছে বাবে ধন্যবাদ। তো ২ নম্বৰত আছে বাবুল দাস, তেওঁ কমেণ্ট কৰিছে বাক্সা জিলাত কেতিয়া দিব জনাবচোন। তো আপুনি ভিডিঅ'টো সম্পূৰ্ণখিনি চাই থাকক, সকলোখিনি কথা জানিব পাৰিব। থাৰ্ডত আছে পল্লৱী গগৈয়ে কমেণ্ট কৰিছে মোৰ দেখোন তৃতীয় কিস্তিটো ৮৩০ টকাহে সোমাইছে, ৩০০০ নহয় দেখোন। চ' আপুনিও ভিডিঅ'টো সম্পূৰ্ণখিনি চাই থাকক, আপুনি সকলোবোৰ উত্তৰ মই দিব চেষ্টা কৰিম। তাৰ পাছত আছে পাপ্পু চাংমাই কৰিছে মোৰ একটা কিস্তিও সোমোৱা নাই। সুমি দাসে কৰিছে নতুনকৈ এপ্লাই কেতিয়া হ'ব জনাবচোন। অ'কে, জনাই দিম। থাৰ্ডত আছে ইণ্ডিয়ান গাৰ্ল সেবিকা চৰকাৰ, গুড ইনফৰ্মেশ্যন, থেংক ইউ সেবিকা চৰকাৰ কমেণ্ট কৰাৰ বাবে। তো ইয়াতে আকৌ কৰিছে আলিছা বেগমে ৮৩০ টকা ভালকৈ ৰেচন নাহে, ৩০০০ মান দিলে ভালকৈ ৰেচন পাম। হয়, ঠিকেই কৈছে, ৩০০০ দিলে ভালকৈ ৰেচন পাবা। তাৰ পাছত কমেণ্ট কৰিছে ভগমতী দেৱনাথে থেংক ইউ বুলি কৰিছে, ধন্যবাদ কমেণ্ট কৰাৰ বাবে। তাৰপিছত চাৰকানগন তেৰণে কৰিছে কেনেকা এপ্লাই কৰিব দাদা নতুন। তাৰ পাছত উৎপল কলিতাই কৰিছে বাক্সাত কেতিয়া দিব। তো লগতে নুৰ ইছলামে ইয়াত কমেণ্ট কৰিছে, কি ক'ব খুজিছে মই ভালকৈ বুজিব পৰা নাই ঠিক। তো কমেণ্টটো হৈছে কিমান টকা বিলাই ভোট ল'ব, এইবিলাক চতুৰসকলেহে পাব। মানে কি ক'ব খুজিছে মই ভালকৈ বুজিব পৰা নাই দাদা। তাৰপাছত কমেণ্টটো কৰিছে প্ৰমোদ চেতিয়া দাদাই, অসমীয়া শব্দকেইটা শুদ্ধকৈ লিখিবলৈ শিকি ভিডিঅ' আপলোড কৰিলে ভাল হয়। তো থেংক ইউ ছ' মাছ দাদা, আপুনি যি মোৰ ভুলটো হৈছে ভুলটো দেখুৱাই দিবৰ কাৰণে। তো মোৰ ভুলটো এই থাম্বনেলত এটা বানানটো লিখিবলৈ ভুল হৈছিলে ঘোষণা। চ' আপুনি যি মোৰ ভুলটো দেখুৱাই দিছে তাৰ বাবে অশেষ ধন্যবাদ, যাতে মই আগত এইটো শুদ্ধকৈ কৰিব পাৰোঁ। ধন্যবাদ দাদা। আপোনালোক সকলোকে মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে কমেণ্ট কৰি জনাইছে। তো আপোনালোকে আগতো এনেকুৱা ধৰণৰ কমেণ্টবোৰ কৰি থাকিবা আৰু মই যিমান পাৰোঁ ইম্পৰ্টেণ্ট যিবিলাক কমেণ্ট হয় সেইবোৰৰ ৰিপ্লাই দিব মই চেষ্টা কৰি যাম। সকলো কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰিলেও মই গুৰুত্বপূৰ্ণ কেইটামান বাছি উলিয়াই সেইবিলাক কমেণ্টৰ ৰিপ্লাই দিব মই যত্ন কৰিম। তো আজিৰ যিসকল হিতাধিকাৰীয়ে কমেণ্ট কৰিছিলে তো তেওঁলোকৰ মই উত্তৰবোৰ দিব বিচাৰিছোঁ। যে তেওঁলোকক মই প্ৰথমতে ক'ব বিচাৰিছোঁ যিসকল হিতাধিকাৰীয়ে প্ৰথম কিস্তি পাইছিলে তেওঁলোকে দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তি তেওঁলোকৰ বেংক একাউণ্টত সোমাই গৈছে। তো আপোনালোকৰ বেংকৰ ডিটেইলছ চেক কৰি আপোনালোকে চাব পাৰিবা। আপোনালোকে ইয়াত কোনো কাৰণে নাই নোসোমোৱাৰ, 100% সোমাই গৈছে। তো আপোনালোকে বেংকত নোযোৱাকৈ কেনেকৈ আপোনাৰ যি টকাসমূহ সোমাইছেনে নাই কেনেকৈ চেক কৰিব সেই বিষয়ে আপোনালোকক মই আগত এটা ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। মই ডিছক্ৰিপশ্যনত লিংকটো প্ৰভাইড কৰি দিম। তো কেনেকৈ আপোনালোকে মিনি ষ্টেটমেণ্ট উলিয়াই চেক কৰিব পাৰিব যে আপোনালোকৰ ছেকেণ্ড কিস্তি আৰু থাৰ্ড কিস্তিৰ পইচা সোমাইছেনে নাই। চ' লগতে আৰু বহুতে মোক কমেণ্ট কৰিছে যে আবেদন কৰাৰ পাছতো বহুতো এনেকুৱা হিতাধিকাৰী আছে
যি তেওঁলোকৰ এতিয়ালৈকে 1 টকাও পোৱা নাই, অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে তেওঁলোকৰ টকা সোমোৱা নাই। সো আপোনালোকক মই এই কথাটো ক'ব বিচাৰিছোঁ, আপোনালোকে যদি আবেদন কৰিছিলে আপোনালোকৰ টকা নোসোমোৱাৰ প্ৰধান এটাই কাৰণ হ'ব পাৰে, হয়তো আপুনি যেতিয়া আবেদন কৰিছিলে সেই আবেদন কৰোঁতে হয়তো পলম হৈছিলে, আবেদন পত্ৰখন পূৰণ কৰি জমা দিওঁতে হয়তো পলম হৈছিলে, আৰু যদিও পলমকৈ দিয়া নাই হয়তো আপোনাৰ যি আবেদন কৰোঁতে হয়তো কিবা ভুল হৈছিলে, সেইকাৰণে হয়তো আপোনাৰ যি আবেদন পত্ৰটো আছিলে সেই আবেদন পত্ৰটো ৰিজেক্ট কৰি দিয়া হৈছে। আৰু যদি আপুনি সময়তে আবেদন কৰি দিছিলে আপুনি ৰিজেক্ট হোৱা নাই, তো হয়তো আপোনাক যেতিয়া আবেদন পত্ৰখন জমা দিছিলে তেতিয়া পঞ্চায়ত বা পৌৰসভাৰ পৰা আপোনাক এখন চাৰ্টিফিকেট দিয়া হৈছিলে। সেই চাৰ্টিফিকেটখন কেনেকুৱা আছিলে মই আগত এটা ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব চাৰ্টিফিকেটটো কি। আৰু যদি সেই চাৰ্টিফিকেটটো আছে আপোনাৰ হাতত তেনেহ'লে আপুনি সেই চাৰ্টিফিকেটটো লৈ গাঁও পঞ্চায়তত বা পৌৰসভাত গৈ আপোনালোকে তাত তাৰ মেম্বাৰ বা ছেক্ৰেটাৰীৰ লগত আপোনালোকে কথা বতৰা পাতি সুধিব পাৰে যে মই এইটো আঁচনিৰ জৰিয়তে আবেদন কৰিছিলোঁ, কিন্তু মোৰ বেংকত 1 টকাও এতিয়ালৈকে সোমোৱা নাই, কাৰণটো অনুগ্ৰহ কৰি আপুনি জনাব পাৰিব নেকি। 3 নম্বৰ কমেণ্টটো বহুতো গুৰুত্বপূৰ্ণ কমেণ্ট, সেই কমেণ্টটোত মানুহৰ বহুতো কনফিউজন আছে। যি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে, এই ঘোষণাৰ অধীনত যি 830 টকাকৈ প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি দিয়া হৈ আছে, তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ডাঙৰ ঘোষণা কৰিছিলে যে প্ৰতি মাহে হিতাধিকাৰীক 3000 টকাকৈ দিব। এইটো এক গুৰুত্বপূৰ্ণ খবৰ, যিটো নেকি বহুতো হিতাধিকাৰী কনফিউজত আছে। তেওঁলোকৰ যি তৃতীয় ইনষ্টলমেণ্টৰ টকা আছিলে সেই তৃতীয় ইনষ্টলমেণ্টৰ টকাসমূহ তেওঁলোকৰ বেংক একাউণ্টত দিয়া হৈছে। তেওঁলোকে মোক কমেণ্ট কৰি কৈ আছে 830 টকাহে সোমাইছে, 3000 টকা কিয় সোমোৱা নাই। চ' আপোনালোকক ইয়াতে মই কওঁ, আপোনালোকৰ যি এটা ডাঙৰ কনফিউজ আছে, তো আজি মই এই কনফিউজটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত উল্লেখ কৰি কৈছে যে 3000 টকাকৈ দিব, ঠিক আছে, কিন্তু তেওঁ দিয়াটোতো খাটাং দিব, এতিয়াই দিয়ক আৰু পাছত দিয়ক, কিন্তু তেওঁ এইটো ঘোষণা কৰা নাই যে কেতিয়াৰ পৰা 3000 টকাকৈ মাহত দিব। তো মই যেতিয়া এই ডেটটো ঘোষণা কৰিব বা কোনটো মাহৰ পৰা 3000 টকাকৈ দিব এইটোৰ বিষয়ে যেতিয়াই ঘোষণা কৰিব মই পোনপ্ৰথমে আপোনালোকক মই জনাই দিম বা আপডেট কৰি দিম। তো এতিয়া আপোনালোকে 830 টকাকৈ দি আছে, 830 টকাকৈ আগতো পাই থাকিব, যেতিয়া 3000 টকাকৈ দিব তেতিয়াই মই আপোনালোকক নতুন আপডেট দি দিম। অৱশেষত আহিল কেতিয়াৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে নতুনকৈ আৰু 10 লাখ হিতাধিকাৰীক নতুনকৈ আবেদন কৰাৰ সুযোগ প্ৰদান কৰিব। কিন্তু উল্লেখযোগ্য কথাটো হ'ল ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, কিন্তু এইটো ঘোষণা কৰা নাই যে কেতিয়াৰ পৰা নতুনকৈ আবেদন কৰিব পাৰিব। হয়তো কিছু দিনৰ মাজতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব পাৰে। যদি আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় মই লগে লগে আপোনালোকৰ বাবে নতুন এটা ফ্ৰেছ ভিডিঅ' লৈ আহিম, কেনেকৈ আবেদন কৰিব লাগিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু ক'ত জমা দিব লাগিব, আবেদন পত্ৰ ক'ত পাব, এই বিষয়ে মই সকলোখিনি তথ্য আপোনালোকক জনাই দিম। যেতিয়াই নতুনকৈ আবেদন কৰাৰ ডেট ঘোষণা কৰিব লগে লগে মই আপোনালোকক আপডেট কৰি দিম। গতিকে আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। যেতিয়াই মই ভিডিঅ'টো আপোনালোকৰ বাবে দি দিম তেতিয়া আপোনালোকে সৰ্বপ্ৰথমে পাব। তো ধন্যবাদ। আজি কমেণ্ট ছেকশ্যনত আপোনালোকৰ উত্তৰবোৰ দিব পাৰিছোঁ বুলি আশা কৰিছোঁ। এনেকুৱা আপোনালোকে কমেণ্ট কৰি থাকিব। ধন্যবাদ।